পিতাই ঐ পিতাই পানীয়ে হেনো গাঁৱৰ মূৰৰ মথাউৰি ভাঙিলেই মণিদাই আহি খবৰ দিছেহি উঠ আকৌ হে প্ৰভু এয়া কি দিন দেখাইছা বোপায়ো যাচোন যা এই মাৰাই সাঁচি থোৱা বস্তু কেইপট কিবা এটাত ভৰাই লৈ আনগৈ যা যা ঐ পিতাই আমি কলৈ যাম আমাৰ বুকুৰ আমঠু গৰুহালৰ কি হ'ব এতিয়া সেই যি হয় হ'ব যা সেই আমাৰ দৰে নৈ পৰিয়া দুখীয়াৰ দুগালৰ চকু পানী কেতিয়াও নুশুকায় মেকুৰীজনী কেনি গ'ল পিতাই এইকেইদিনতে পোৱালি দিলেহেঁতেন মিনু ঐ মিনু মই চাইছোঁ যা আৰু শুন গৰুহাল গোহালিৰ পৰা খুলি দে যা ঔষধ চাউল থাকিলে সকলো ঠিকে থাকিব নহ'লে তেৰাইহে জানে পিতাই এই কুকুৰাজনীৰ বাঁহটো ঘৰৰ চটীতে উঠাই দিওঁ নেকি হৌৱা চাচোন মানুহবোৰ ঢপলিয়াই আহিলেই হেৰাও যোৱাবাৰ তোৰ মায়ে কেনেকৈ যে সাঁতুৰি সাঁতুৰি ছাগলী কেইজনী বচাইছিল আজিও মনত পৰে শিবিৰত থাকোঁতে বেমাৰ নোহোৱা হ'লে তোৰ মাৰা আজিও লগতে থাকিল হয় মাৰাই যোৱাৰ পাছত ছাগলীজনীয়ে পাত এখিলাও খোৱা নাছিল বোপাই দুখ নকৰিবি পিতাই কি কৰিবি আমাৰ হাতত একো উপায়েই নাই বল 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 যাওঁ বল আহ বোপাই তই আছ বাবেই এইকণ সাহস পাইছোঁ বচাবা প্ৰভু আকৌ এই ঘৰটো চাই থাকিব নালাগে মই গৰুহাল আনিলোৱেই যা 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 বল এই মেকুৰীজনী বাঁহৰ চাঙতে উঠি আছে বুজিছ ইমান মাতিলোঁ নাই তাই নাহিল তাই ঘৰ নেৰে বুজিছ এনেকৈ আৰু কিমান দিন পিতাই বানুৰ কবলত আমিবোৰ কি সদায় এনেকৈ কক পকাইয়ে থাকিব লাগিব নেকি হেৰৌ পানী বাঢ়িলে চৰকাৰ হাৰ পাই উঠে ৰজা হোৱাৰ আশাত নাও লৈ একাঠু বোকাত গচকি হ'লেও আমাৰ ওচৰলৈ আহে পানী গুচি যায় সকলো যায় ক'ত বিষয়া ক'ত মন্ত্ৰী নাপাত্তা বুজিছ আমাৰ নিচিনা মানুহবোৰে চিঞৰ বাখৰ নকৰিলে একোকে নাপায় দেউতা ঠিকাদাৰৰ দুৰ্নীতিত বছৰতে মথাউৰি ছিগে সাহায্য গৈ ধনীৰ পেটত বল বেগাই বল উপায় নাই বোপাই সেই জীৱনটো থাকে মানে আমি আৰু ভাল দিন নেদেখিম চাগে আছা ৰঙিলী পেহী ঐ পেহী নুশুনিলে এজনীয়ে যিমানহে মানুহ বোপাই সেই বাকৰিৰ তলতে পইচা টুকুৰি আছিল বুজিছ পাহৰিলোঁ নহয় থাকক দে তই আছ ময়ো আছোঁ আমাৰ গৰুহালো আছে আৰু একোকে নালাগে মোক মই গৰুহাল শিবিৰৰ কাষতে বান্ধি থৈ আহোঁ যা মই গাঁৱৰ নন্দেশ্বৰহঁতক চাওঁচোন দেই দে মোক বেগটো দে কিমান দিনলৈ যে ইয়াত থাকিব লাগিব কোনো ঠিক নাই ঐ বগাই পালিহি কি কৰিবি আমাৰ গাঁৱৰ দুৰ্দশা চাবি এতিয়া ডাঙৰ ডাঙৰ মানুহ আহিব গাড়ী আহিব সকলোৱে সহানুভূতি দেখুৱাব বাহ ৰে বাহ চৰকাৰ বাহ মানৱতা ঐ বগাই কেমেৰাত ফটো উঠ যদি এইফালে সেই প্ৰভু